নাহি জ্ঞানেন চলিছং পবিত্ৰমিহ বিদ্যতে ঐতিহ্যমণ্ডিত কাকজান মহাবিদ্যালয়ত নৱাগত আধুনিক সভাৰ সভাপতি অধ্যক্ষ ডক্টৰ ৰূপৰেখা বৰদলৈ বাইদেউ, মঞ্চৰ আসনত উপবিষ্ট উপাধ্যক্ষ ডক্টৰ বিজয়লক্ষ্মী নেওগ বাইদেউ, শৈক্ষিক উপাধ্যক্ষ শ্ৰীযুত মৃদুল গগৈ ছাৰ, নিৰ্দিষ্ট বক্তাৰ আসনত উপবিষ্ট অৰণ্য মানৱ যাদৱ পায়েং ছাৰ, মঞ্চৰ সন্মুখত উপস্থিত বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপক অধ্যাপিকাসকল, মৰমৰ সহপাঠীসকল আৰু নৱাগত ছাত্ৰ ছাত্ৰীসকল, জয়তে সকলোটিলৈকে আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যোৰহাট জিলাৰ পূব প্ৰান্তত অৱস্থিত অগ্ৰণী শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ত মই প্ৰথমে নিজকে অধ্যয়ন কৰিবলৈ পাই ধন্য মানিছোঁ। এটা অতি সুখৰ খবৰ যে ইয়াত বহি থকা যিসকল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ ছাত্ৰী আছে, কাকজান মহাবিদ্যালয়ত পঢ়াটো এটা ভাগ্যৰ কথা। আৰু তোমালোকে মহাবিদ্যালয়লৈ আহিছা, মহাবিদ্যালয়খনৰ প্ৰতিটো কামৰ অংশীদাৰ হ'বা, বিশেষকৈ সকলোলৈকে সহায় সহযোগ আগবঢ়াবা। কাকজান মহাবিদ্যালয়ত ছাত্ৰ একতা সভা আছে, তাৰো তোমালোক অনাগত দিনত মই ভাবোঁ সদস্য হ'বা। আৰু কোনো টান কাম নহয়, যিহেতু মই উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাক প্ৰতিনিধিত্ব কৰিছিলোঁ। বহুতে ক'ব পাৰে পঢ়া নষ্ট হয়, এইটো একদম এটা ভুল ধাৰণা। কোনো ইয়াত হেৰি নাই, কাকজান মহাবিদ্যালয়ৰ প্ৰতিটো কামত তোমালোকে অংশীদাৰ হ'বা। আৰু সঁচাই ভাল লাগিছে তোমালোকক পাই। আৰু জীৱনৰ আমি বাটত আগুৱাই যাওঁতে আমাৰ বহুত মানুহৰ সহায়ৰ প্ৰয়োজন হয়, বিশেষকৈ মা দেউতা, শিক্ষক শিক্ষয়িত্ৰী। আজি এই সকলৰ অবিহনে আজি মই মোৰ সন্মুখত বহি থকা ভাইটি ভণ্টিসকল ইমান আগবাঢ়িব নোৱাৰিলাহেঁতেন। সেইটো কাৰণে আমাৰ উন্নতিৰ জখলাৰ ক্ষেত্ৰত বহুতো মানুহৰ প্ৰয়োজন আছে। আৰু বিশেষকৈ নতুবা যদি সেইসকল ব্যক্তি নাথাকিলেহেঁতেন আজি আমিও আগুৱাই যাব নোৱাৰিলোহেঁতেন। আৰু সেইসকল ব্যক্তি আছে বাবেহে চাগে আজি মোৰ পৰীক্ষাত আকবৰ শব্দটোৰ ঠাইত বাবৰ হোৱা নাই। আৰু সদায় তোমালোকে পজিটিভ চিন্তা কৰিবা আৰু কামসমূহ নিয়াৰিকৈ কৰি যাবা। কোনোবাই তোমাৰ কথা কিবা বেয়াকৈ গাইছে, গাবলৈ দিয়া, তুমি কিন্তু নিজৰ মতে সকলো কাম কৰি যোৱা, কাকজান মহাবিদ্যালয়ৰ হকে কাম কৰি যোৱা, তেতিয়া তোমাৰ নিজৰ জীৱনটো এক সুন্দৰ সৰ্বাংগীন হৈ উঠিব। আৰু আমি কাকজান মহাবিদ্যালয় প্ৰথম আহোঁতে কেইটামান কথা মনত ৰাখিব লাগে। মই ক'লৈ আহিছোঁ, কিয় আহিছোঁ, কাৰ বাবে আহিছোঁ আৰু কি কাৰণে আহিছোঁ। মই ক'লৈ আহিছোঁ, কাকজান মহাবিদ্যালয়লৈ আহিছোঁ। কি কাৰণে আহিছোঁ, মই উচ্চ শিক্ষাৰ ভেটি মই ইয়াত স্থাপন কৰিবলৈ আহিছোঁ। আৰু কাৰ বাবে আহিছোঁ, মোৰ মা দেউতাৰ বাবে, গাঁওখনৰ বাবে, কাকজান মহাবিদ্যালয়ৰ বাবে। গতিকে আমি সেইকেইটা কথা আমি একান্তই প্ৰয়োজন বোধে আমি আগুৱাই যাব লাগিব, তেতিয়া আমাৰ জীৱনটো খুব সৰ্বাংগ সুন্দৰ হ'ব। বৰ বিশেষ নকওঁ, সময়ো যথেষ্ট তাকৰ। সদায় কাকজান মহাবিদ্যালয়ৰ প্ৰতিটো উৎসৱত তোমালোকে জড়িত হোৱা, যিসকল এতিয়া অহা নাই সেইসকলকো মই মঞ্চৰ পৰা আহ্বান জনাইছোঁ যে আমাৰ এখন মাৰ্কশ্বিটে মেইন, মই ভাবোঁ মোৰ নিজৰ ব্যক্তিগত সিদ্ধান্তৰ পৰা ক'বলৈ গ'লে এখন মাৰ্কশ্বিটে মোৰ জীৱনৰ চাবিকাঠি নহয়। আমি নিজকে যদি সামাজিকীকৰণ কৰিব নোৱাৰোঁ বা সমাজৰ ক্ষেত্ৰত যদি আমি নিজকে আগুৱাই নিব নোৱাৰোঁ, তেতিয়া মই নিজকে এজন ছাত্ৰ হিচাপে চিনাকি নিদিওঁ। সেইকাৰণে তোমালোকে প্ৰতিটো ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবা। আৰু গুৰু সংস্কৃতিৰ প্ৰতি, যিহেতু কাকজান মহাবিদ্যালয় যোৰহাট জিলা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে এখন সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট অগ্ৰণী শিক্ষানুষ্ঠান। তোমাৰ কোনোবাৰ যিসকলৰ কিবা প্ৰতিভা আছে, কোনোবাই খোল বজায়, কোনোবাই ঢোল বজায়, এখন মঞ্চ পাইছা, এই মঞ্চৰ পৰাই তোমালোকে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত নিজৰ পাৰদৰ্শিতা অৰ্জন কৰিব লাগিব। সেইটো কাৰণে লাজ নকৰিবা, ভয় নকৰিবা, আহিবা। ময়ো আহিছোঁ, মই ছেকেণ্ড ইয়েৰটো উঠিছোঁ এইখন মঞ্চত। কোনোৱে কি কয় দৰকাৰ নাই, আমি সদায় পজিটিভ চিন্তা কৰিব লাগিব, সদায় ইতিবাচক মনোবিজ্ঞান, নোৱাৰিম বুলি ল'ব নালাগে, সদায় আমি পাৰিম, আমি কৰিবই লাগিব। তেনেকৈ আমি আগবাঢ়ি যাব লাগিব।
কোনোবাই তোমাক কিবা বেয়া ভাবিছে ভাবক, হয়তো পৃথিৱীত তোমাৰ কাৰণে ভাল ভবা মানুহ বহুত আছে। ধন্যবাদ। জীৱন জিন্দাবাদ। জয়দু কাকজান মহাবিদ্যালয়, জয়দু ছাত্ৰ একতা সভা। ধন্যবাদ।